গ্লাছখন খুলি লোৱাৰ কাৰণে মোৰ গোটেই চুলিবোৰ বেয়া হৈ গৈছে। ষ্টাইল কৰিও আহিও একো লাভ নাই মানে, খঙে উঠি যায়। মো খং নকৰিবাচোন, গ্লাছখন বন্ধ কৰি লোৱা আকৌ। মোৰ ছাইডৰ গ্লাছখনো বন্ধ কৰি দিছোঁ। গ্লাছখন বন্ধ কৰি লোৱা? এনেই এচিটো চলা নাই, তাতে এই গেলা গৰমত গ্লাছখন বন্ধ কৰি যাবা আৰু। কথা যে কোৱা তুমি, এনেই খং উঠি আছে, তোমাৰ কথাত আৰু মানে খং উঠি গৈছে। মো খং নকৰিবাচোন। তুমি এটা কাম কৰা, চুলিখিনি খোপাকে বান্ধি লোৱা, তেতিয়াই বতাহে চুলিখিনি হিলাবই নোৱাৰিব। শেখৰ, একদম মনে মনে থাকা। এচিটো ইমান দিন হ'ল, ভাল কৰিব নেদেখিলা, এতিয়া যা তা বকি আছা। দেখিছা নাই মই চুলি ষ্ট্ৰেট কৰি আহিছোঁ, এতিয়া যদি চুলিখিনি বান্ধি দিওঁ কাণ হৈ যাব নাই? আৰু মই কি ড্ৰেছ পিন্ধি আহিছোঁ দেখিছা নাই? এইটো ড্ৰেছৰ লগত কি চুলিত খোপা বান্ধে নেকি? কি যে অড লগা কথাবোৰ কোৱা নহয় তুমি, একো মানে কমন চেন্স নাই তোমাৰ। হ'ব মো, এতিয়া আৰু খং নকৰিবা, নহ'বা তোমাৰ বেছিয়ে গৰম লাগিব। ভাল হওক বুলি কথা এটা কওঁ, ওলোটাই মহে গালি শুনো। এই মাইকী মানুহবোৰ মানে গম পায়েই গাড়ী এচিটো বেয়া হৈ আছে, কিন্তু দৰকাৰ আছিল চুলিখিনি ষ্ট্ৰেট কৰি মেলি আহিবলৈ। বাদ দে হে, মনে মনে গৈ থাক তই, তোৰ ওপৰতে হিনেও নুশুনে, ওলোটাই তোকহে গালি দিব। মতলীয়া বতাহে উৰি আহি কলে যে পাহাৰৰে চূড়াকে। বজাৰ কৰিবও বাকী আছে, পুতুকণ ধুনুকণলে কিবা এটা নিনিলে মোৰ মনটোৱে ভাল নালাগে। এতিয়া গাড়ীত এচি থকাহেঁতেনে মই ধুনীয়াকৈ গাড়ীতে থাকিব পাৰিলোহেঁতেনে তুমি বজাৰ কৰাৰ সময়ত। না, এতিয়া মই তোমাৰ লগতে ঘূৰি ফুৰিব লাগিব আৰু। বোপাই শেখৰো, এইবাৰ একো নকবি, মনে মনে গৈ থাক, নহ'লে আকৌ গালি শুনিব লাগিব। মৌচুমী, বিগ বাজাৰ পালোহি। এটা কাম কৰোঁ, বিগ বাজাৰতে বজাৰটো কৰি লওঁ, তেতিয়া তোমাৰ গৰমো নালাগে, নে কি কোৱা? হ'ব ব'লা। এই গেলা গৰমখনত যেন তেন আহি পালোহি আৰু দেই। পিছে কলিং বেলটো বজোৱা ইমান দেৰি হ'ল, বাহঁত ওলাই অহা নাই যে? নাই নেকি আকৌ কেনেবাকৈ? ইহঁতি ইমান দেৰি লগাইছে দৰ্জাখন খোলোতে, কি কৰি আছে অ'? মই বাহিৰত ৰওঁতে অৱস্থা বেয়া হৈ গৈছেগৈ মানে গৰমত। মোক পালেহি? শেখৰ ক'ত গ'ল? সি নাহিল নেকি? না আহিছে, শেখৰে এই গাড়ীখন চাহতে পাৰ্ক কৰিব গৈছে। মাহী, তোমাক কিমান ধুনীয়া লাগিছে এই ফ্ৰকটোত। থেংক ইউ ধুনুকণ, আৰু আজি মোৰ মৰমৰ ভাগিনজনীকো বৰ ধুনীয়া লাগিছে দেই। মাহী, থেংক ইউ। মা, তুমিও মাহী নিচিনাকৈ কাপোৰ পিন্ধিবা না? হ'ব বাৰু ধুনুকণ, পিন্ধিম কেতিয়াবা দেই। এতিয়া ভিতৰলৈ যাওঁ ব'লা। মোক ব'ল, তোৰ চাগে বাহিৰত ৰৈ গৰমত অৱস্থা বেয়া হৈ গৈছে ন? বা ব'ল। মা, ভিনদেউ ক'ত গ'ল? দেখা নাই যে? এখেত ইয়াতে আছিলে, জানো পাই এতিয়া ক'ত গ'ল। পুতুকণ, যোৱাচোন যোৱা, দেউতাক মাতি আনাগৈ। পুতুকণ আগতে তোমালোকে এইটো লোৱাচোন, তোমালোকলৈ কিবা এটা আনিছিলোঁ ইয়াতে। মহা, দিয়া। তোমালোকে এইবোৰ সদায় কিয় আনিব লাগে বাৰু? প্ৰতিবাৰে আহোঁতে ইমানখিনি বস্তু লৈ আহা ইহঁত দুটালৈ। মাইহঁতে মৰমতহে আনিছে আমালৈ এইবোৰ বস্তু, তুমিনো কিয় তেনেকৈ কৈছা? তোবা, আমি মৰমতে আনো সিহঁতলৈ বস্তু, আৰু আমাৰতো দুটাহে ভাগিন আছে, ইহঁতকনো নিদিয়ে আৰু আমি কাক দিম? পুতুকণ ইয়াতে তোমালোকৰ কাৰণে খেলা বস্তু আছে, চকলেট আছে, মৰ্টন আছে, দুয়োটাই ভগাই ল'বা দেই। মাহী, থেংক ইউ। মাহী মহা, থেংক ইউ। ৱেলকাম। হ'ব, তহঁতি এতিয়া বহচোন। ধুনুকণ, তুমি মাহী মহাৰ লগত কথা পাতা, আৰু পুতুকণ তুমি যোৱা আকৌ, দেউতাক মাতি আনাগৈ। মা, গৈছোঁ। ময়ো যাওঁ, নেমু চৰবত অকণ বনাই আনোগৈ। আজি এই শেখৰ মৌচুমী অহা দিনটোতে মোৰ এইখন লুজ মোচন হ'বলৈ পালেনে? ৰাতিপুৱাৰ পৰা এই লেট্ৰিনটোলৈ কিমান অহা যোৱা কৰিম? এই আহোঁ, এই যাওঁ, এই আহোঁ, এই যাওঁ, কি যে নহয়। ইফালে সিহঁতি কলিং বেলটো বজাইছে, এইফালে মোৰ ইয়ালৈ অহা পাল পৰিছে। ইটোৰ পাছত সিটো, সিটোৰ পাছত ইটো, মোৰ যে কি হৈছে নহয়, শান্তিয়ে নোহোৱা হৈছে। আজি আকৌ বিমলাই বাটাৰ চিকেন বনাইছে নহয়। কেনেবাকে বিমলাই মোৰ কথাটো গম পাবলৈ হ'লে মই আজি নিমখ তেলেহে ভাত খাব লাগিব। নাই, বিমলাক গম পাবলৈ দিব নোৱাৰি। পটাপট কাম ফেৰা কৰি ওলাই যোৱাহে কথা।
টেবুলত কেনেবাকে লছ মচনৰ টেবলেট থাকিলে খাই দিব লাগিব বাপেকে। অ দেতা তুমি বাথৰুমত কি কৰি আছা? আজি ৰাতিপুৱাৰ পৰা তুমি বাথৰুমলৈকে অহা যোৱা কৰি আছা যে? ওলাই আহা আকৌ। তোমাৰ কেনেবাকে লুজ মোচন হৈছে নেকি আকৌ? তোমাৰ লুজ মোচন হ'ব পাৰে দেই। তুমি বাথৰুমলৈ ৰাতিপুৱাৰ পৰা বহুতবাৰ অহা যোৱা কৰিলা। ৰ'বা মই মাক ক'বগৈ লাগিব কথাটো। পিছে তুমি এতিয়া সোনকালে ওলাই আহা। মাহী মহাই তোমাক বিচাৰি আছে। চেছ, পুতুকণে আজি মোক আকৌ ধৰা পেলালে। এইটোক বিমলাই কি খাইনো জন্ম দিছিলে দেই, ভগৱানেহে জানে আৰু। ঐ পুতুকণ, তই যা মাহী মহাৰক 5 মিনিট বহিবলৈ কওঁগে। মই ৰাতিপুৱাৰ পৰা গৰমত থাকিব নোৱাৰিহে বাথৰুমলৈ অহা যোৱা কৰি আছোঁ। তই আকৌ সেইটোকে মাৰক লগাবগৈ নালাগে। মই গৈ আছোঁ, যা। ড্ৰেছটো চেঞ্জ কৰিহে আৰাম লাগিছে দেই। সেইটো ড্ৰেছত ইমান গৰম উঠিছিল। দেখিছা মৌচুমী, মই তোমাক ড্ৰেছযোৰ লৈ আহিব ক'লোঁ কাৰণে তুমি এতিয়া পিন্ধিব পাৰিলা। নহ'লেতো তোমাৰ আজি গৰমত অৱস্থা বেয়া হৈ গ'লহেঁতেন। দেখিছানে মই তোমাৰ কথা কিমান চিন্তা কৰোঁ। তহঁত অকলে বহি আছ দেখোন। আমাৰ এখেত অহাই নাই নেকি? মই তহঁতৰ কাৰণে চৰ্বত আনিছিলোঁ আকৌ। বাইদেউ, ময়ে মৌচুমীয়ে কথা পাতি আছোঁ আৰু। আপুনিও পাকঘৰত বিজি, ভিনদেউ অহা নাই, আৰু ইহঁত দুটাচোন কেনি গ'ল জানো। শেখৰ, মৌচুমী, তোমালোক বহিছা। মই গাটো ধুই থাকোঁতে বহুত দেৰি হৈ গ'ল। তোমালোকে চাগে আমনিয়ে পালা। ভিনদেউ একো নাই দিয়ক। তহঁতি চৰ্বত গিলাচ খাই ডাইনিঙলৈ ব'ল। ভাত পানীকেইটা খাই ল, তাৰপিছত ভালকৈ কথা পাতিম আৰু। মাহী ব'লা ভাতটো খাই লওঁগৈ। মায়ে আজি ইমানবোৰ আইটেম বনাইছে নহয়। আৰু স্পেচিয়েল আইটেমটো কি জানা নাই? বাটাৰ চিকেন। মোৰ যে একদম গোন্ধতে খাওঁ লাগি আছে। ব'লা খাই লওঁগৈ। হয় নেকি পুতুকণ? মৌচুমী, আজি বিমলাই তোমাৰ কাৰণে স্পেচিয়েলি বাটাৰ চিকেন বনাইছে। আমি সোনকালে ভাতকেইটা খাই লোৱাই ভাল হ'ব নেকি? তুমি আকৌ বাটাৰ চিকেন কেনেকৈ খাবা? মা তুমি দেউতাক বাটাৰ চিকেন খাব নিদিবা দেই। দেউতা আজি পেট চলিছে, ৰাতিপুৱাৰ পৰা বাথৰুমলৈ অহা যোৱাই কৰি আছে। ঐ পুতুকণ, ডাঙৰ মানুহে কথা পাতি থাকোঁতে তই মাজত কিয় সোমাইছহি? নাপায় নহয়। না পুতুকণে ঠিকেই কৈছে। ময়ো আজি আপোনাক ৰাতিপুৱাৰ পৰা বাথৰুমলৈ অহা যোৱা কৰি থকা দেখিছোঁ। আৰু মোৰ টেবুলত থকা লুজ মোচনৰ ফাইলটো উলিয়াই থোৱা দেখিছোঁ। আপুনিয়ে খাইছে। হেৰি কৰক বুজিছে, আজি আপুনি বাটাৰ চিকেন খাব নালাগে। নিজৰ পেটটোৰ কথা অকণ চিন্তা কৰক আকৌ। ব'লক এতিয়া ভাত খাই লওঁগৈ। মৌচুমী শেখৰ, ব'লা।